हाय दोस्तों। हेलो दोस्तों। वाह, दाढ़ी भी कट रहा है। ये तो बिना दाढ़ी वाला आंटी लग रहा है। नमस्कार बंधुসকল, মই এইটো আপোনালোকৰ মাজলৈ লৈছোঁ এটা নতুন ভিডিঅ'। বহুত দিনত 10 দিনমানৰ মূৰত বনাইছোঁ। অলপ কিবা কিবি কৰি আছোঁ, মই সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। তো আজি অলপমান ওলাই আহিছোঁ। মই কালিয়ে গধূলি গৈ কিনে চুলি কাটি আহিলোগৈ। দাদাই আজি কাটিবলৈ যায় বোলে, দাদাক চুলি কটালোগৈ। তো ব'লক আগতকৈ আপোনালোকক দেখাইছোঁ, তো সকলোৱে একেলগে চাই দিব। তো ব'লক গৈ থাকোঁ। এতিয়া এফালে চুলি কাটিবলৈ পাই গ'লোঁ। দাদাক বহি চুলি কাটিব এতিয়া লাহেকৈ ওচৰত দেখাই আছোঁ আৰু একদম কেনেকুৱা ডিজাইনৰ চুলি কাটিব সেইটোৱে আৰু এইফালে লুলু দা চুলি কাটি আছে। এতিয়া মোক কা বিয়া খাবলৈ মাতিব বাৰু? और बताओ भाभी कैसी है? कैसी अपमानजनक बातें कर रहा है लड़का, ये अश्लील है ये लोंडा। ये लौंडा पड़े आराम से बाल काटते हुए। हाय दोस्तों। हेलो दोस्तों। वाह, दाढ़ी भी कट रहा है। ये तो बिना दाढ़ी वाला आंटी लग रहा है। ये हमारा लौंडा पूरा बाल कट के रेडी हो गया। तो यार घाट लूँ चुलটো এতিয়া অকণমান এইফালে যাওঁ, বহুত দিন ওলাই অহা নাই যে। তো তিলৈ চাইডে অকণমান ওলাই গৈছোঁ। তো চাই থাকক অকণ তিলৈ পালোঁ আগত যাম। তো আপোনালোকক দেখাই থাকক, সকলোৱে চাই থাকিব। এইফালে একদম দাদা পৰা হেণ্ডচাম হৈ গৈছোঁ, চাই থাকক। এইফালে দাঢ়িও কাটি দেই। লাগিবই ন, চব ইয়াত বহুত দিনৰ মই তিলতে লাগিছিলোঁ। পূৰা ভাল লাগিছে আৰু অকণমান চাব দিওঁ না ষ্টেজ ডাঙৰ এই ৰাস্তাতে ৰখি গ'লোঁ ঠাণ্ডা পানী বটল খাবলৈ। এইফালে বেলেগ গৰম উঠিছে ন, গৰমটো যেনেকুৱা পৰিছে দেখিছেই। এইফালে এই ফ্ৰিজত থকা পানী খাবলৈ মন গ'ল হেনো ককাই দিয়ক, সেইকাৰণে খাই লৈছোঁ। আৰু মই দাড়িটো কাটি দিলোঁ, কেনেকুৱা লাগিছে দিছে নাই? कुछ भी এনেকুৱা গুচোৱা পিঁয়াজটো নিচিনা লাগিছে ন মোক দাড়ি কাটি অহাৰ পিছত। দাড়িটো এনেও নাছিলে বাৰু, ইমান অকণমান আছিলে, সেইখিনিয়ে কাটি দিলোঁ, মিলাই দিলোঁ লগতে ফ্ৰী খবৰ আৰু ফ্ৰীকৈ। আৰু অকণমান আগত যাম সি দোকান এখনত পেকেট খাবলৈ যাওঁ। ইয়াত নাখাওঁ আমি এটিটিউড থকা নাই, এখন দোকানতে খাম, নিজে খাম। अच्छा ঠাণ্ডা নহয় যে। এইফালে দোকানখনত সোমাই পেকেট এটা খাই লওঁ, তাৰপিছত এপাক মাৰি পিনে ঘৰলৈ যাম। গ'লে কিবা আহিছে নে দেখিয়ে পোৱা নাই হয়। আহি গ'লোঁ এইফালৰ এপাক মাৰিছোঁ আমি তিলৈ ফালৰ পৰা আহিলোঁ। এইফালে দীঘাৰী হৈ সোমাই দিলোঁ। আজি এইকেইদিন পূৰা ৰ'দটো এনেকুৱা ডাঙৰকৈ খাওঁকৈ ওলাইছে নাই, হ'লেও অকণমান বডি ভিডিঅ' বনাই নাই কাৰণে ভিডিঅ' বনাবলৈ ওলাই দিলোঁ। এইফালে আগত দোকানখনত সোমাই পিনে ঠাণ্ডা এটা কিনি লওঁ। দোকানত সোমাই ল'লোঁ একদম। এইফালে মাউণ্টেইন ডিউ আৰু চানা পেকেট এটা লৈ লৈছোঁ। আগত ঠাণ্ডা জেগাডোখৰত ৰখি পিনে খাম। আজি ভিডিঅ'টো বিশেষ কিবা দেখাম বুলি বা কিবা কম একো নাই, কম বুলি আছে দেখাবলৈ কিবা একো নাই। ভিডিঅ'টো সেইকাৰণে বনাইছোঁ যে বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই, আজিৰ পৰা আকৌ বনাম বুলি ভাবিছোঁ। সেইকাৰণে
সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, এটা ধুনীয়া কমেণ্ট আৰু লাইক এটা কৰি থৈ যাব। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যাতে মই অলপমান আগুৱাই যাব পাৰোঁ। চাই থাকক ঠাণ্ডা জেগাত ৰখিব। তো ঠাণ্ডা জেগাডোখৰত আহি ৰখিছোঁ মানে এইজোপা গছ দেখিছে নহয়, ইয়াতে স্কুটি ৰখাই লৈছোঁ। এইজোপা গছেই ইয়াতে বহি পিনে অকণমান মাউণ্টেইন ডিউ খাই লওঁ, তাৰপৰা যাম। তো চাই থাকক ইয়াৰ পৰা গৈ পিনে ঘৰত লগ পাইছোঁ। ঠিক আছে ঠিক আছে, এইটো চাওক মাউণ্টেইন ডিউ খাই লওঁ দেই। গৰম মানে পূৰা গৰম পৰিছে যে। তো ৰাস্তাত ৰখি ঠাণ্ডা খাই এতিয়া ঘৰলৈ আহিলোঁ। ঘৰত আহি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। अरे बड़ा कमजोर लेग पीस है, इस मुर्गी को पोलियो हो गया था क्या? পূৰা নিচলা নিছোঁ। এইফালে ফেনৰ তলত অকণমান বহি লওঁ। তাৰপৰা মই দাদাহঁতৰ ঘৰলৈ যাওঁ। তো চাই লওক দাদাহঁতৰ ঘৰলৈ গৈ লওঁ, তাৰপিছত লগ পাইছোঁ। ঠিক আছে, হাফ পেণ্ট চাপেণ্ট পূৰা পিন্ধিছোঁ আৰু গৰম যিহেতু। তো ব'লক দাদাহঁতৰ ঘৰলৈ গৈ লওঁ, তাৰপিছত তাত লগ পাই আছোঁ। তো বন্ধুসকল বায়ে মানে ঘপককৈ আগত তিলৰ পৰা গাহৰি মাংস আনিব পঠিয়াইছে। তো সেইকাৰণে গাহৰি মাংস আনি লওঁগৈ, আহি পিনে আকৌ ঘৰত গাহৰি মাংস দি তাৰপৰা দাদাহঁতৰ ঘৰলৈ যাওঁ। তো চাই লওক ব'লক তিলৰ পৰা গাহৰি মাংস আনি লওঁগৈ। ঠিক আছে, তো গাহৰি কিনিবলৈ তিলৈ পাই গ'লোঁ। এই আগত কাটে মানে দাদা ব'লক যাওঁ, কাটি আছে আগতে খাওঁ। এই ধৰ ৰাইট চাইডে কাটি আছে গাহৰি মই দেখিও পোৱা নাই এইখিনি গ্লাছখনত চালে দেখিয়ে নাই। লাল মাংস তো এইফালে দাদাজনক কৈ দিলোঁ কেনেকুৱা মাংস লাগে। তাৰপৰা ধুনীয়াকৈ দাদাজনে পূৰা একদম মানে মাংস কটা ষ্টাৰ্ট কৰিছে। পূৰা ঘপিয়াই চালত কাটিছে, মানে চালত মানে কি খাটাকৈ কাটিছে। তো চাই থাকক মাংস চাংস লৈ লওঁ, তাৰপৰা ঘৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ঠিক আছে, তো চাই থাকক একদম স্কিপ নকৰিব দেই। গৰমত কুকুৰটো কি ধুনীয়াকৈ শুই আছে দেখিছে নাই, একদম কাষতে কুকুৰাকেইটা আছে, মনে মনে আছে। ভয় কৰিছেতো কুকুৰটো আছে। তো এফালে গাহৰি মাংস লৈ ল'লোঁ পূৰা। তো ব'লক গৈ থাকোঁ, ঘৰ পাইলগৈ, মানে ঘৰত গাহৰি মাংসখন দি থৈ তাৰপৰা দাদাহঁতৰ ঘৰলৈ যাম। এই ছাগলী क्या कर रही हो इतना गर्मी में घर जाओ। আমি মানে এতিয়া শ্বৰ্টকাট ৰাস্তা এটাতে সোমাই দিছোঁ, মানে যাতে মানে আমাৰ ৰ'দৰ পৰা বাচি লগত সোনকালে যাওঁ। তো চাই থাকক ব'লক ঘৰ গৈ পাই লগে, গাহৰি মাংসখিনি থৈ লগে, তাৰপিছত আকৌ লগ পাই আছোঁ। ঠিক আছে। A few moments later. তো বন্ধুসকল মই সৌদা আহি পেণ্ট মানে পূৰা গৰমত এইফালে পেণ্ট अरे कौन भौंक रहा है ये बदतमीज? ৰ'ব গৈছোঁ। তো আজি বিশেষ দেখাবলৈ একো নাছিলে, ইমান দিন ভিডিঅ' বনোৱা নাই কাৰণে বনাই দিলোঁ। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, এটা লাইক আৰু মৰমীয়াল কমেণ্ট কৰি থৈ যাব, একদম নাপাহৰিব। আজিৰ পৰা যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো ইয়াতে কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ জৰিয়তে, তেতিয়ালৈকে বাই বাই।